কলৈ যোৱা ইন্দ্ৰাণী হতি চোৱাচোন আজি কোন বিদ্যমান তোমাৰ সন্মুখত কৰি আক্ৰমণ অভংগ কৰিছ দেউতাৰ শান্তি কিবা দুখে অপৰাধী দেৱতা আজি নাই অপৰাধী নোহোৱা তুমি অপৰাধী আজি দেৱতা দৈত্যৰ পাহত নানান চালনা কৰি অমিত পানৰ পৰা বঞ্চিত কৰি স্বৰ্গ সুখৰ পৰা অকলেই ইতিহাস গঢ়িছে দেৱতাই তাৰেই আজি পুৰস্কাৰ প্ৰদানিছে এই দৈত্যপতি সম্বৰা কৰে তোমাৰ হেন সুন্দৰী নাৰীৰ লগত তৰ্ক যুদ্ধ শোভা নকৰে আহা দেৱী এই সম্বৰাসুৰৰ হৃদয়ৰ সৈন্য স্থানত তুমি কৰাহি পূৰণ তোমাৰ হেন দেখিলে সুন্দৰী নাৰী লজ্জা সংকেত অন্তৰৰ পৰা দূৰ হৈ যায় আহা দেৱী কামানলে দগ্ধ আজি দৈত্যৰ জীৱন এটিবাৰ নিয়মক স্নেহ আলিঙ্গন অনাৰ্য হৈ পাব বিচাৰিছ তই ইন্দ্ৰাণী হতি তোৰ এই প্ৰক্ৰিয়াৰ মুখত মই হতবাৰ মুখত পদাঘাত কৰা তোমাৰ সেই পদাঘাতে স্পৰ্শ লাভ কৰিম হুকুমল চৰণ যুগলৰ তই সঁচাকৈ বৰ তই এই জগতৰ মাজে অহংকাৰী অধ্যতনাৰে চাও বৰু আজি তোক কোনে ৰক্ষা কৰে এই সম্বৰাসুৰৰ হাতৰ পৰা ছেমি চম্পা মেলি আছে পাহি হতি তোমাৰ ৰূপ যৌৱনে মোক বলিয়া কৰিছে আৰে নচি আছে থাকো কেন
অন্তয়ধম দুর্জন কিয় পাখন্দ কিয় করো অবলা অত্যাচার তোর নাই হমুলি এই পাহৰিলি আছি তই বীৰৰ আচাৰ ইহঁতই মোৰ শুভ কাৰ্যতি ঘটাইছ বিঘিনে দাদা আঁতৰিত নতো এই সোণৰ আশাতে প্ৰথমটোক যমদলনি সূৰ্যবংশী এই খা কুকুলৰ ৰজা দশৰথক অদ্যপিও নিচিনিলি তই জমালয়ে গতি কৰাৰ সময় আজি সন্নিকট তোৰ ৰজা মানে মনত পৰিছে মোৰ মহাদেৱৰ কথা মোৰ মৃত্যু অতি সন্নিকট এই ভাবিছ অধম দুৰ্জন এই জগতৰ অন্যায় তই কৰিছ সাধন আৰু তাৰেই পুৰস্কাৰ প্ৰদানিব আজি তোক অযোধ্যা ৰাজনে তাৰ পদক্ষেপ নীলাস দশৰথ আৰ্যৰ অহংকাৰে চিৰকাল ঘৃণাই আমাক অনাৰ্য পৰ্বৰ বোলে অদ্যপিও নবুজিলো মই কিয় তুমি দেৱতাৰ পদসেৱা কৰিছা অমৰ ক্ষেত্ৰত তৰ্ক যুদ্ধৰ নাই প্ৰয়োজন শক্তিৰ পৰিচয় দে অস্ত্ৰে অস্ত্ৰে কৰি আলিংগন শব্দৰ অনুসাৰে গৈ লক্ষ্য স্থানত কৰা গৈ আঘাত কিননীয় জীবন এই আমার মৃত্যু নহয় এই আমার